চলি আছে চালাকাটিত আজি প্ৰথম আহিলোঁ দেখিছোঁ ৰাইজে ইয়াত পৰিৱৰ্তন বিচাৰিছে BPFৰ জাগাত এইবাৰ বিজেপিৰ প্ৰাৰ্থী চালাকাটিত জয় হ'ব ৰাইজে উদ্ধাৰ কৰিবৰ কাৰণে প্ৰস্তুত হৈছেই ৰাইজে পৰিৱৰ্তনৰ পক্ষত আছে 23 বছৰ একেৰাহে থাকিও কোনো সুবিধা দিব নোৱাৰা MCLক ৰাইজে এবাৰ প্ৰত্যাখ্যান কৰি ভাৰতীয় জনতা পাৰ্টিক জয় কৰিব শক্তিশালীৰ ওপৰত UPPৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে চলক প্ৰচাৰটোতো সবেই চলাব কি ফেক্টৰ হ'ব মানে মই কি ক'লোঁ প্ৰচাৰটো সবেই চলাব জিকাৰ কাৰণে সবেই চিন্তা কৰিব চেষ্টা কৰিব কিন্তু ৰাইজে এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে আছে কোকৰাঝাৰ কিমান আসন এইটো ভৱিষ্যতবাণী মই নকৰোঁ কাম কৰি আছোঁ কষ্ট কৰি আছোঁ সবতে ভাল ফলাফল হ'ব বুলি আশা কৰি আছোঁ হয় ভাৰতীয় জনতা পাৰ্টি আমাৰ চালাকাটি পৰিষদীয় সমষ্টিত বহুত মানুহে মানে আমাৰ দলক ভাল পায় ইয়াত আহিছে আৰু যোগদান কৰি আছে আপোনালোকে আজিও দেখা পাইছে আজি আমি 2-3টা জাগাত যোগদান কৰিছোঁ আৰু ইয়াত আমাৰ সন্মানীয় মন্ত্ৰী অশোক সিংগালদা আহিছিলে ইয়াত মানে অশোক সিংগালদা অহাৰ পিছত আমি যোগদান কৰিব পাইছোঁ আৰু তেনেকৈ আমাৰ বেলেগ বেলেগ জাগাতো চালাকাটিতে 3টা জাগাত আমি অশোক সিংগালদাৰ মিটিংটো লৈ আছোঁ আৰু ইয়াত বহুত সংখ্যক বড়ো মহিলা আজি যোগদান লৈছে আৰু তেনেকেই মানে বড়োবিলাকো মানে বিজেপি মুখী হৈ আছে আমি আশা কৰিব পাৰোঁ এইবাৰ বড়োৰ ভোট আমি পাম বা ৰাজবংশীৰ ভোট পাম আদিবাসীৰ ভোট পাম আৰু মাইনৰিটি এৰিয়াটো মাইনৰিটিবিলাকো বহুত মানে তেওঁলোকেও যোগদান কৰি আছে আৰু আশাবাদী আমি বিজেপি এইবাৰ জিকি যাম হে আজিতো ইয়াতে 50 জন হৈছে 50-60 জন তেনেকৈ যোগদান হৈছে আৰু বেলেগ বেলেগ জাগাত আজি এটাত 30 জনী হৈছে 30 জন আৰু বেলেগ জাগাত তেনেকৈ আৰু হৈ আছে মানে হিচাপ নাই